এই অঞ্চলতে কিছুদিন পূৰ্বে বৃহৎ পৰিমাণৰ কাঠসমূহ জব্দ কৰিবলৈ আজি জিলা উপায়ুক্তৰ নেতৃত্বত আপোনালোকে ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছে, কি ক'ব? নাই, এইটো আমি উপায়ুক্ত ছাৰে আমাক ইনভেষ্টিগেশ্যন কৰিব দিছে, এনকুৱাৰী এটা কৰিব দিছে। তাত কোন দোষী নহয় সেইটো ওলাই পৰিব। এতিয়া আমি ষ্টাৰ্ট কৰিলোঁহে, মানে ইয়াৰ পৰা মানুহ যাব, ষ্টেটমেণ্ট ল'ব, যোনে বন্ধ কৰাইছিল আৰু তাৰ মানুহ কোন ইনভল্ভ আছে, এইবিলাক গোটেই ওলাই পৰিব আফটাৰ মানে এনকুৱাৰী। আপুনি কি দেখি পাইছোঁ এতিয়া জংঘলত গৈ পেলাই? দেখিছোঁ আমি চব বন হ'বলৈ ধ্বংস হৈ গৈছে। জংঘলতো মানে খালীয়ে দেখা পাইছোঁ, মেক্সিমাম খালী দেখা পাইছোঁ। স্থানীয় ৰাইজসকলৰ অভিযোগ আছে ইয়াত বন বিভাগৰ বা কিছু বন বিভাগৰ কৰ্মীয়ে জড়িত আছে বুলি। এইবিলাক কিমান সঁচা কিমান মিছা এইটোতো গম নাপাম। এতিয়া এনকুৱাৰী কৰাৰ পিছতে গোটেই বস্তুটো ফুটি উঠিব। আপোনালোকে এতিয়া প্ৰিলিমিনাৰী আৰম্ভ হৈছে। এইটো ফাইনেললৈকে গৈ পাবনে ছাৰ? পাব নিশ্চয় ৰিজাল্টটো পাব ইয়াৰে। তাৰমানে ইয়াত কিছু স্থানীয় ৰাইজসকল বন বিভাগৰ কিছুমান কৰ্তৃপক্ষসকলে জড়িত আছে, বা কৰ্মকৰ্তা নানানটো এইবিলাক অভিযোগ আছে। এইবিলাক কিমান এতিয়া মানুহ কোনে কি কৈছে কি কোৱা নাই সেইটো মই নাজানো। যদি এনকুৱাৰী যেতিয়া হ'ব, প্ৰপাৰ এনকুৱাৰী হ'লে গোটেই ওলাই পৰিব ইয়াতে। যিসমূহ ৰাজ্য চৰকাৰে মামা চৰকাৰে অমৃত বৃক্ষ আন্দোলন যোগেদি ইয়াৰ 1 crore গছপুলি ৰোপণ কৰি গ্ৰীণ আসাম কৰিবলৈ সক্ষম হৈছে, এই সময়তো যদি ধ্বংস কি ক'ব? এইটো এনকুৱাৰীটো হৈ লওক, তেতিয়া গম পাব আপোনালোকে, তেতিয়া জনাম। হ'ব, ধন্যবাদ।